পুজো পুজো গন্ধ নিয়ে নতুন গানের ছন্দ নিয়ে শারদিয়ায় খুশিতে মন নাচে এলো 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 মা দুর্গা মা। হেল্ল' নমস্কাৰ বন্ধুসকল, আপোনালোকৰ ঘৰত শিৱসাগৰৰ কেইটামান পূজাৰ দৃশ্য শ্বেয়াৰ কৰিব লৈছোঁ। চ' ভিডিঅ'টো লাইক কমেণ্ট এণ্ড শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব যদি ভাল পায়। ভিডিঅ'টো লাষ্টলৈকে স্কিপ নকৰাকৈ চাব। এয়া হৈছে আমাৰ শিৱসাগৰৰ কেপি চাৰিআলিৰ পূজা মণ্ডপ। মুখাখন মানে ৰাৱণৰ মুখা যোনখন কি ধুনীয়া বনাইছে মানে, আৰু চাবলগীয়া দৃশ্য বনাইছে। ইয়াতে বহুতো ডেক'ৰেশ্যন কৰিছে, বহুতখিনি কিবা কিবি কৰিছে মানে, চাই বহুত ভাল লাগিছে। আৰু ভিতৰলৈ যাম আমি লাহে লাহে ভিতৰলৈ গৈ ভিতৰখিনি দেখি ইয়াত চব গণেশ মূৰ্তিৰ লগত লাইটিং কৰিছে, কিমান ধুনীয়া লাগিছে বোৱা। এয়া আমি ভিতৰলৈ গৈ আছোঁ লাহে লাহে। ভিতৰৰ দৃশ্যটো আৰু চাবলগীয়া মানে, বহুত ধুনীয়া হৈছে ভিতৰত। ইয়াত কৃষ্ণ মুখা, মোহিনী মুখা দৃশ্য ভাল বনাইছে। এয়া হৈছে তাৰকা মজা। আৰু মই ভালকৈ দেখাই আছোঁ। গৰুৰ মুখতে নুফুটে, মজা বনাইছে। দৃশ্যটো বহুত ভাল লাগিছে। এয়া চব, এয়া কোন হনুমান মুখা, কিমান ধুনীয়াকৈ বনাইছে, বহুত কষ্টকৈ বনাইছে, দেখোঁতে লাগিছে তেনেকুৱা। আৰু চবচে বাতি মানে বস্তুটোৰ ভিতৰৰ বস্তু হিচাপে বাঁহৰ হেৰি দি বনাইছে, সেইটো বহুত প্লাছ পইণ্ট। বহুত ধুনীয়া বনাইছে মানে বস্তুটো আনকমন বনাইছে, ইউনিক বনাইছে। যোনটো আমি যোনটো বিচাৰোঁ ন, বোলে কিবা এটা বস্তু হ'লে আমাৰ এয়া হুবাহু মুখা চব। যিকোনো বস্তু এটা বনালে কিবা এটা মানে সৌন্দৰ্যটো বেছি হ'ব লাগে, বস্তুটো কমন হ'ব নালাগে। পেণ্ডেল চবতে বনায়, কিন্তু চবতে বনোৱা পেণ্ডেলবোৰ কি হয়, একেই হয়, প্ৰায় একেই, কালাৰবোৰ বেলেগ বেলেগ থাকে। কিন্তু ইয়াত বস্তুটো বহুত আনকমন বনাইছে, গতিকে চাই ভাল লাগিছে। নৰকাসুৰ মুখাই কিমান ধুনীয়াকৈ বনাইছে বস্তুটো, মানে কিবা এটা এক্সট্ৰা অৰ্ডিনেৰী, কিবা এটা ভাল কিবা এটা কৰিব গৈছে, এতিয়া এনেকুৱা বনায়। মানে থাকিবা আৰু দেই। শিৱসাগৰত বহুতো পূজা মণ্ডপ আছে, তাৰ মাজতে আমি 3খন পূজাহে চালোঁ, মানে তাত আমি দৰ্শন কৰিলোঁ। চাই মেলি গোটেই 3খনেই ভাল লাগিলে, আৰু গোটেই 3খনে ধুনীয়াকৈ বনাইছে। ডেক'ৰেশ্যনসমূহ সকলোবোৰ বস্তু বহুত ধুনীয়াকৈ বনাইছে, আৰু চাইও ভাল লাগে, পূজা অৰ্চনা কৰিও ভাল লাগিলে। আৰু বাকী আপোনালোকে ভিডিঅ'টো কেনেকুৱা কি পাইছে কমেণ্টৰ যোগেদি আপোনালোকে ভালকৈ জনাব যে ভাল হৈছে নে বেয়া হৈছে।
আজি পূজাত আৰক্ষী বিষয়াসকলক নেদেখালে বহুত ভুল হ'ব, কাৰণ তেওঁলোকে আমাক প্ৰায় 24 ঘণ্টাই তেওঁলোকে সুৰক্ষা দি থাকে। তো পুলিচ বিষয়াসকলেও দুৰ্গা পূজাৰ শুভেচ্ছা থাকি সকলোলৈকে সকলোবোৰ যেন ভালে কুশলে পাৰ হৈ যায়। পুজো পুজো গন্ধ নিয়ে নতুন গানের ছন্দ নিয়ে শারদীয়া খুশিতে মন নাচে। এলো এলো দুর্গা। আহা পূজা বুলি ক'লে জেলেবিয়ে মেইন। জেলেবি নাহিলে কি খাবা? নাম জেলেবি বাই। পুজো পুজো গন্ধ নিয়ে